হে গাইজ ৱেলকাম টু মাই চেনেল বিয়াৰ্ছ ব্লগ। তো মই আছোঁ চেন্নাইত। আপোনালোকে মোৰ ইয়াৰ আগৰ ভিডিঅ' দুটা চাইছে যদি গমেই পাইছে। তো আজি বিশেষ কোনো মেডিকেল যাব লগা বা তেনেকুৱা একো নাই। তো ভাবিলোঁ আজি অলপ চেন্নাই টাউনখনে চাওঁ, ফুৰোঁ আৰু লগতে আপোনালোককো দেখাওঁ। তো বলক মোৰ লগত। তো ওলাই আহিলোঁ দিয়ক গাইজ, এয়া চাওক চেন্নাই টাউন। আজি ছানডে' হয়, তো বিশেষ কোনো যাব লগা ঠাই নাই, প্ৰায়ভাগে বন্ধ থাকে চেন্নাইত, বিচ হওক কিবা হওক। তো চাই থাকক বাৰু ক'ত যাওঁ ক'ত নাযাওঁ, আপোনালোকৰ বলক মোৰ লগত। এয়া চাই থাকক আপোনালোকে চেন্নাই টাউন। তো কেনে লাগিছে পৰিৱেশটো ক'ব। কিন্তু ৰ'দ তামাম দিছেহে গাইজ, বহুত ৰ'দ ইয়াত। গাইজ ইয়াত বোলে কিবা এখন স্নেক পাৰ্ক আছে, মানে ইয়াত চব আপোনালোকে বিভিন্ন ধৰণৰ সাপে দেখা পাব, মানে বেলেগ বেলেগ প্ৰজাতিৰ সাপ। তো বলক চাই থাকক মোৰ লগত। গাইজ এইবোৰ দেখিছে চাগে, ৱালত চব সাপৰ ফটো, সাপ আৰু বেলেগ বেলেগ জীৱ জন্তুৰ ফটো। তো এইবিলাক চাওঁ বাৰু আগত কি দেখা পাওঁ। স্নেক পাৰ্কত যাই লওঁ বলক, আপোনালোককো দেখাই আছোঁ। তো বলক মোৰ লগত। তো আহি পালোঁ স্নেক পাৰ্ক। চাওঁ বাৰু ইয়াত কি কেনেকুৱা ধৰণৰ সাপ দেখা পাওঁ, আপোনালোকক দেখাই যাম, চাই থাকক মোৰ লগতে। এয়া চাওক আপোনালোকে চেন্নাই স্নেক পাৰ্ক। এয়া চাওক গাইজ, আমি সোমাই আহিলোঁ সাপৰ দুনিয়াত। সোমাই এইটো কিবা সাপ, মানে পানীৰ ওপৰত আছে এইটো। তো চাই থাকক, এইটো দেখিছেনে আপোনালোকে, মই জুম কৰি দেখাই দিছোঁ কেনেকুৱা টাইপৰ সাপ এইটো। এইটোৰ নাম হ'ল আপোনাৰ কিবা এলবিনো পাইথন বুলি। তো ইয়াতে সাপৰ নামৰ লগতে গোটেইবিলাক ইয়াত ডিটেইলছ লিখা আছে চাইনবোৰ্ডত ধুনীয়াকৈ। তো চাই থাকক। তো নেক্সট এইটো এটা সাপ গাইজ, ইয়াতে সাপে সাপ, মানে বেলেগ বেলেগ প্ৰজাতিৰ সাপ আছে। তো ইয়াতে প্ৰত্যেকটো সাপৰে নাম লিখা আছে, আৰু মানে কি প্ৰজাতি কি বা কি গোটেইবিলাক ডিটেইলছ লিখা আছে ইয়াতে, তামিল আৰু ইংলিছত। তো এইবিলাক সাপ চাওক গাইজ, জুম কৰি দেখাই দিছোঁ মই। তো পাইথন হয় চাগে, মানে তো চব লিখা আছে ডিটেইলছ। এইফালে এইটো চাওক, এইটো হ'ল আপোনাৰ অজগৰ। ইয়াৰ সাপৰ ভিতৰত মই এইটো সাপে ডাঙৰ দেখা পালোঁ, বহুত ডাঙৰ হয় সাপটো, হয়তো কেমেৰাত অলপ সৰু দেখিছে। তো ইয়াত সাপে সাপ দেখা পাব, আপোনালোকে কি সাপ চাব, মানে বেলেগ বেলেগ প্ৰজাতিৰ বহুত সাপ দেখা পাব। এইটো কেনেকৈ আছে চাওক গাইজ, মই জুম কৰি দেখাই দিছোঁ, বহুত ডাঙৰ হয় সাপটো, সৰু দেখিব পাৰে আপোনালোকে। তো আগফালে আৰু চাই থাকক কি দেখা পায়। এইটো চাওক গাইজ, সৰুটো সেউজীয়া দেখিছেনে আপোনালোকে। এইটোৰ নাম হ'ল আপোনাৰ আমেৰিকান গ্ৰীণ ইগুৱানা। সাপৰ লগতে ইয়াতে ঘৰিয়ালো আছে গাইজ কেইটামান। তো চাওক সৌ দুটা, চাই থাকক গাইজ, আৰু কিবা কিবি দেখাই আছোঁ। এইটো চাওক গাইজ, ঘৰিয়াল কেনেকৈ মুখ মেলি আছে। ইয়াত চাওক ঘৰিয়াল, বহুকেইটা ঘৰিয়াল একেলগে আছে, সেইফালেও আছে, মই দেখাই আছোঁ দুটামান। চাওক কিমান ডাঙৰ ডাঙৰ ঘৰিয়াল ইয়াতে কেনেকৈ আছে। এইবিলাক দেখাত মূৰ্তি যেন পাইছে আপোনালোকে, কিন্তু মূৰ্তি নহয়, ৰিয়েল ঘৰিয়াল হয়।
এতিয়া মানে গা চা লৰোৱা নাই, লৰালে দেখাব পাৰিলোঁ হয় আপোনালোকক। চাওক গাইজ, লৰচৰ কৰিছে ঘৰিয়াল দুটাই। এইফালে কিবা এটা মিউজিয়াম আছে, বলক তাৰ ভিতৰত যাই চাওঁ কি আছে মিউজিয়ামত। চাওক অজগৰে কেনেকৈ হৰিণাক খাইছে, আৰু এইফালে অজগৰে কণীও পাৰিছে। এইটো ৰিয়েল নহয় দিয়ক, মিউজিয়ামত আছে এইবোৰ। গাইজ, ইয়াতে বিভিন্ন প্ৰজাতিৰ সাপৰ নাম আৰু তাৰ বিষয়ে লিখা আছে। তো ইয়াত চাব পাৰে আপোনালোকে বিভিন্ন ধৰণৰ প্ৰজাতিৰ সাপৰ ফটোৰ লগতে প্ৰজাতিৰ নাম চাম চব দিয়া আছে। এইটো চাওক গাইজ, ঘৰৰ ওচৰতো এনেকৈ সাপৰ মূৰ্তি নিচিনাকৈ বনাই থৈছে। সৰু সৰু সাপ, ইয়াত সাপে দেখিবলৈ পাব আপোনালোকে, যিহেতু স্নেক পাৰ্ক। গাইজ, ইয়াত এখন দোকানো আছে, ইয়াত আপুনি স্নেক ৰিং পাব, তাৰপিছত এইবিলাক কিতাপ পাব সাপৰ বিষয়ে, কোব্ৰা, তাৰপিছত এইবিলাক প্ৰত্যেকখন কিতাপে সাপৰ বিষয়ে। ইয়াত প্ৰত্যেকটো বস্তু সাপৰ লগত জড়িত। গাইজ, মানে তেনেকুৱা ধৰণৰ আঙুঠি পাব, স্নেক ৰিং, সাপৰ নিচিনা। গাইজ, স্নেক পাৰ্কৰ পৰা ওলাই আহিলোঁ। বৰ্তমান আমি গৈ আছোঁ এখন বিচ। তো আজি ছানডে, প্ৰায়ভাগ বিচ বন্ধই আছে। তো তথাপি এখনত যাব পাৰি বোলে, বলকচোন বাৰু তালৈকে যাই চাওঁ। বিচ যোৱাৰ আগত এটা ডাব নাৰিকলকে খাওঁ আহক। ইয়াত মানে নাৰিকল বহুত পায়, কিন্তু পালেও আমাৰ তাৰ দৰে দামবোৰ একেই, 40, 50, 60 টকা। তো বলক এটা ডাব নাৰিকলৰ পানী খাই কেনে আমি বিচলৈ যাম। তো চাই থাকক। গাইজ, এয়া পালোঁ আমি বিচ। চাওক কিমান ডাঙৰ সাগৰ, বংগোপসাগৰ হয়। তো চাওক। গাইজ, বিচৰ পৰা ওলাই আহিলোঁ। এতিয়া কিবা এটা খাওঁ আৰু খাই ৰুমলৈ যাওঁ। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। বাই বাই গাইজ। গাইজ, এয়া চাওক চি ফুড, সাগৰীয়া মাছ।